অসমক চিনাকি কৰি দিছে। জুবিন দাক মানুহে যিটো হিচাপত ভাল পায় সেইটো অকল এজন গায়ক হিচাপে বা তেওঁৰ গীত বুলি ভাল নাপায়। যে জুবিনে মানে নিজেই কৈ থাকে যে আপুনি এটা ভিডিঅ'ত শুনিবচোন যে প্ৰত্যেকেই নিজৰ ঘৰৰ মানুহ বুলি ভাবে। আমাৰো সেইটোৱে, আমি নিজৰ আমাৰ পৰিয়ালৰ এজন সদস্য বুলি আমাৰ সকলোৱে ভাবে। আৰু প্ৰথম কথা হ'ল আপোনালোকৰ এইটো এটা চাৰিআলিতে বৰ এটা ইয়াত সুন্দৰ এটা চাৰিআলি আৰু ইয়াত এটা গাঁৱলীয়া এটা পৰিৱেশ আছে। পৰিৱেশটোত যদি জুবিন দা এনেকৈ সদায় জিলিকি থাকে সকলোৰে মনবিলাক ভাল মনত ৰাখিব। জুবিন দা, যাৰ সৃষ্টিয়ে কল্পনাৰ পৰিধি ভাঙে, হৃদয় প্ৰাণ ভৰাই তোলে, শান্তিৰ জুৰি বোৱাই যায়, নিথৰ দেহত ঢালি যায় জীৱন। জুবিন দা আছিল প্ৰকৃত শিল্পী, যিয়ে মাটি আৰু মানুহৰ কথা কৈছিল। এয়া হৈছে আমাৰ গাঁৱৰ চাৰিআলিত সকলোৰে মৰমৰ প্ৰাণৰ শিল্পীগৰাকীক ৰং তুলিকাৰে সজাব বিচাৰিছে উত্তৰ লখিমপুৰৰ শ্ৰীমান প্ৰণৱ নাথে। প্ৰণৱ নাথ হৈছে ৰতনপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত। শ্ৰীমান নাথে প্ৰাণৰ শিল্পীগৰাকীক অংকন কৰি থকা সময়ৰ দৃশ্যখিনি এই ভিডিঅ'টোৰ যোগেদি সকলোকে অকণমান দেখুৱাব বিচাৰিছোঁ। কেনেদৰেনো আমাৰ সকলোৰে মৰমৰ শিল্পীজনক ৰং তুলিকাৰে প্ৰাণৱন্ত ৰূপ দিয়া হৈছে, ভিডিঅ'টো চালে জানিব পাৰিব। এইখিনিতে আমি আমাৰ সকলোৰে মৰমৰ প্ৰতিজন অসমীয়াৰ বুকুৰ আপোন যুগস্ৰষ্টাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰণৱ নাথৰ শিল্পী সত্তাকো শ্ৰদ্ধা জনাইছোঁ, সন্মান জনাইছোঁ। ভিডিঅ'টোত সকলোৱে দেখিছে শ্ৰীমান নাথে আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু যুগস্ৰষ্টাগৰাকীক ৰং তুলিকাৰে প্ৰাণৱন্ত কৰি তুলিছে। আমি এই সম্পৰ্কত প্ৰণৱ নাথৰ লগত কথা হৈছিলোঁ, মনৰ অনুভৱখিনি জানিব বিচাৰিছিলোঁ। আচলতে এই সুন্দৰ পেইণ্টিংখনৰ আঁৰৰ কথাখিনি আমাৰ দৰ্শকসকলকো জনাব বিচাৰিছোঁ। আমাৰ লগত আছে প্ৰণৱ নাথ। প্ৰথমে আপোনাৰ শিল্পী সত্তাক শ্ৰদ্ধা জনাইছোঁ, সন্মান জনাইছোঁ। আমাৰো ভাল লাগিছে যে আমাৰ চাৰিআলিত, শিলিখাগুৰি চাৰিআলিত আমাৰ সকলোৰে মৰমৰ হাৰ্থ জুবিন দাৰ ছবিখন ইমান ধুনীয়াকৈ অংকন কৰিছে। এতিয়া প্ৰশ্নটো হৈছে, শিলিখাগুৰি চাৰিআলিত এনেকুৱা এখন ছবি অঁকাৰ চিন্তাটো আৰু মনৰ অনুভৱখিনি যদি আমাৰ দৰ্শকসকলক কৈ দিয়ে। প্ৰথমতে আপোনাৰ মাধুৰ্য কলিতা ইউটিউব চেনেলটোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আপুনি যথেষ্টখিনি যিদিনা ছবিখন আঁকিছোঁ সেইদিনাখন যথেষ্টখিনি আপলোড কৰিছে। আৰু জুবিন গাৰ্গ সন্দৰ্ভত ক'বলৈ গ'লে জুবিন গাৰ্গ এজন ব্যক্তি নহয়, এজন মাত্ৰ গায়ক নহয়। জুবিন দা হৈছে আমাৰ অসমীয়াৰ আৱেগ, সকলোৱে জানে অসমীয়াৰ অস্তিত্ব। উইদাউট জুবিন দা আমি অসমীয়া বুলি নিজক ক'বলৈ লাজ পাওঁ। আজি বিশ্ব দৰবাৰত যেনেকৈ জুবিন দাই অসমক চিনাকি কৰি দিছে। জুবিন দাক মানুহে যিটো হিচাপত ভাল পায় সেইটো অকল এজন গায়ক হিচাপে বা তেওঁৰ গীত বুলি ভাল নাপায়। যে জুবিনে মানে নিজেই কৈ থাকে যে আপুনি এটা ভিডিঅ'ত শুনিবচোন যে প্ৰত্যেকেই নিজৰ ঘৰৰ মানুহ বুলি ভাবে। আমাৰো সেইটোৱে, আমি নিজৰ আমাৰ পৰিয়ালৰ এজন সদস্য বুলি আমাৰ সকলোৱে ভাবে। আৰু প্ৰথম কথা হ'ল আপোনালোকৰ এইটো এটা চাৰিআলিতে বৰ এটা ইয়াত সুন্দৰ এটা চাৰিআলি আৰু ইয়াত এটা গাঁৱলীয়া এটা পৰিৱেশ আছে। পৰিৱেশটোত যদি জুবিন দা এনেকৈ সদায় জিলিকি থাকে সকলোৰে মনবিলাক ভাল মনত ৰাখিব। আৰু ওলাই আহিলে সকলোৱে জুবিন দাক দেখিবলৈ পাব। মনলৈ আহিলে আঁকিছোঁ, ৰাইজে ভাল পাইছে, ভাল হৈছে বুলি কৈছে। আৰু ইমান বৰ বিশেষ মই ছবি তবি তেনেকৈ অঁকাৰ লগত ইমান জড়িতও নহয়, আঁকো কিন্তু মানে ইমান বেছি মই মানে হেৰি নহয় আৰু প্ৰফেশ্যনেল নহয়, আঁকি থাকোঁ। বৰ্তমান ভাল পাইছে বাৰু চবেই। সেইখিনিয়ে জুবিন দাক সকলোৱে মনত ৰাখক। আমাৰ যিটো আহিবলগীয়া পিছৰ প্ৰজন্ম আছে, সেই প্ৰজন্মটো আমি যিমানখিনি ভাল পাওঁ জুবিন দাক সিমানখিনি ভাল পাব লাগিব। আমি তেওঁলোকক শিকাব লাগিব। এতিয়া আগৰ দিনত যিবিলাক বেলেগ ককা আইতাসকলে চিনাকি দিয়াৰ কথা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা, বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা যেনেকৈ আমাক কয়, আমিতো সেইটো সময়ত বিষ্ণুপ্ৰসাদ ৰাভাক আমি পোৱা নাছিলোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাক পোৱা নাছিলোঁ। তথাপিও এতিয়া আমি জ্যোতিপ্ৰসাদ আগৰৱালাক ভাল পাওঁ। ঠিক তেনেকৈ আমাৰ পিছৰ 10টা মানে প্ৰজন্ময়ো যাতে জুবিন দাক তেনেকৈ আমাৰ সমানেই ভাল পাব লাগিব। আমি শুনাই থাকিব লাগিব, আমি কৈ থাকিব লাগিব জুবিন দাক হেৰি আছিলে। এতিয়া সেইখিনিয়ে আৰু মনত ৰাখক। আৰু ছবিখনৰ কাৰণেও এতিয়া জুবিন দাৰ প্ৰতি এটা সামান্য মোৰ এটা হেভি উঠে। এইটো ইয়াত আৰু এনেকুৱা নহয় যে মই কিবা এটা ডাঙৰ কিবা এটা কৰিছোঁ, জুবিন দাক একোৱেই কৰিব পৰা নাই। আমি আমি জুবিন দাক সেইটো আমি জুবিনে যিমানখিনি আমাক দি থৈ গ'ল, ধাৰ অসমীয়া ৰাইজে আৰু কেইটা জন্মলৈ কেইটা প্ৰজন্মলৈ ধাৰ মাৰিব নোৱাৰে এইটোতো ঠিক নাই। মানে জুবিনে যিখিনি দি থৈ গৈছে সেইখিনিয়ে কথা, সকলোৱে মনত ৰাখক। ধন্যবাদ। আৰু এটা প্ৰশ্ন আছে,
এতিয়া প্ৰণৱনাথে আমি দেখিছোঁ ইমান ধুনীয়া এখন সুন্দৰ ছবি আহিছে, ছবিখন ভাল হৈছে আৰু যিসকলে দেখিছে ছবি ভাল বুলিয়ে কৈছে। এতিয়া যদি কোনোবাই এনেদৰে যদি আকৌ কেতিয়াবা মানে ক'ৰবাত ছবি আঁকিবলৈ কয়, তেতিয়াহ'লে কেনেকৈ মানে বিচাৰিব, কেনেকৈ যোগাযোগ কৰিব পাৰিব? যদি মই এটা কথা কৈছোঁ যে যদি আপোনালোকৰ ইয়াত মাজুলী ডিষ্ট্ৰিক্টত যদি কোনোবাই এনেকুৱা ধৰি লওক স্থানীয় জেগাত যদি কোনোবাই ড্ৰয়িং কৰোঁ বুলি ভাবে, আৰ্ট কৰোঁ বুলি ভাবে জুবিন দাক, জাষ্ট কালাৰৰ খৰচটো দিব, বাকী মই নিজে গৈ পেলাই আঁকি হেৰি কৰি পাৰিম। কাৰণ মোৰ অলপ ফাইনেন্সিয়েলি মই অলপ মানে প্ৰব্লেমত পৰি আছোঁ, সেইটো কাৰণে মই ইমানখিনি খৰচ পাতি নিজে ক'লে কৰিব নোৱাৰিম। আৰু যদি ৰাইজে বিচাৰে তেতিয়া মই আঁকিম জুবিন দাক, যদি কোনোবাই বিচাৰে। যোগাযোগ নম্বৰ দিব পাৰিব? যোগাযোগ নম্বৰ মই নম্বৰটো লৈ ল'ব সকলোৱে, 9954353689 নাম্বাৰটো নোট কৰি ল'ব সকলোৱে। আকৌ যদি ভাবে মোক কণ্টেক্ট কৰিব, মই যাম। আৰু জাষ্ট কালাৰখিনি খৰচ দিলে আৰু বাকীখিনি মই যিটো নালাগে মোক মই আঁকিম। গতিকে এইখিনি আছিল কথাখিনি, আমি প্ৰণৱনাথৰ অনুভৱখিনি আমি আমাৰ দৰ্শকক দেখুৱালোঁ, গতিকে খুব ভাল লাগিলে। সেইটো জুবিন দাৰ কাৰণে বিনামূলীয়া হ'ব তাৰমানে, মই সেইটোৱে। গতিকে এইখিনিয়ে ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে যদি প্ৰণৱনাথক যদি কোনোবাই যদি এনেদৰে জুবিন দাৰ ছবি অংকন কৰাৰ ক্ষেত্ৰত যদি মাতিব বিচাৰে, তেনেহ'লে মোৰ কণ্টেক্ট নাম্বাৰটো কৈছিলোঁ, মই আকৌ দি দিম, আপোনালোকে তাত যোগাযোগ কৰি পেলাই